সকলোকে নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ আজি মই আপোনালোকৰ এটা ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আৰু আপোনালোকে মোৰ স্ক্ৰিনত দেখিবলৈ পাইছে যে এটা জবৰ এডভাৰটাইজমেন্ট যেটো বৰ্তমান আমাৰ সকলোৰে বাবে চৰ্চিত বিষয় হৈ পৰিছে কাৰণ এই জবটোৰ আপোনালোকে যদি নটিছটো পাইছে তেনেহলে নটিছটো যদি চাই ভালদৰে ইয়াত বহু ধৰণৰ আপোনালোকৰ কাৰণে জব ওলাইছে আৰু এই জবটো ওলাইছে আপোনালোকৰ টাটা সেমিকন্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড যোনটো আমাৰ জাগিৰোড মৰিগাঁৱত কাগজ কলৰ সলনি যোনটো আমাৰ টাটা সেমিকন্ডাক্টৰ বহুৱাই আছে তাতে ওলাইছে আৰু এই জবটোৰ বিষয়ে মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ত জনাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হ'ল আপোনালোকৰ যোনটো এডভাৰটাইজমেন্ট কপিটো যোনটো আমাৰ টাটা সেমিকন্ডাক্টৰ ফলৰ পৰা মুকলি হৈছে বুলি বৰ্তমান ওলাই আছে আৰু ইয়াত আপোনালোকে তললৈ দেখিবলৈ পাব যে বিভিন্ন ধৰণৰ জব ওলাইছে আৰু ইয়াত ডিটেইলছত পোষ্টখিনি দিয়া আছে কি পোষ্টৰ কাৰণে ভেকেন্সি ওলাইছে বা কিমান ভেকেন্সি ওলাইছে আৰু ইয়াত ধুনীয়াকৈ তেওঁলোকে দি দিছে স্যালাৰি কিমান পাব আপোনালোকে আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে দি দিছে মই আপোনালোকক দেখাই দিছো অফিচ এসিস্ট্যান্ট জুনিয়ৰ একাউন্ট অফিচাৰ এইচআৰ এসিস্ট্যান্ট কম্পিউটাৰ অপাৰেটৰ ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে আপোনালোকে যদি চাবলৈ যায় অফিচ এসিস্ট্যান্ট ইয়াত আমাৰ 410টা পোষ্ট ওলাইছে আৰু ইয়াত আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন মানে এনি ডিসিপ্লিন আপোনালোকে যিকোনো ক্যাটাগৰীৰ পৰা বিএ বিএসসি বা বিকম কৰা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে স্যালাৰি ৰেঞ্জটো দেখিবলৈ পাইছে যে 18000 পৰা 22000 পৰ্যন্ত আপোনালোকক স্যালাৰি দিয়া হ'ব আৰু উপৰি আপোনালোকক এক পিএফ দিয়া হ'ব মেডিকেল দিয়া হ'ব এখিনি বিভিন্ন ধৰণৰ আপোনালোকক দিয়া হ'ব এখিনি দেখিবলৈ পাইছে যে আপোনালোকে প্ৰভিডেন্ট ফান্ড পিএফ এণ্ড ইএসআই বেনিফিটস বোনাস ওভাৰটাইম এলাউৱেন্স আপোনালোকে যদি ওভাৰটাইম কাম কৰে তেনেহলে ইয়াত বোনাসও দিব তেওঁলোকে ফ্ৰী ইউনিফৰ্ম আৰু সেফটি গিয়াৰ খিনি দিব তেওঁলোকে আৰু আপোনালোকৰ কাৰণে কেন্টিন থাকিব ইয়াত আৰু ট্ৰান্সপোৰ্ট ফেচিলিটি থাকিব কিন্তু এইটো এটা সম্পূৰ্ণ ভুৱা নটিফিকেশন এটো আপোনালোকে চাই পেলাই ইয়াত এপ্লাই নকৰিব কেতিয়াও বৰ্তমান এটো আমাৰ নিউজতো ওলাই গৈছে যে এটো এটা ফেক নটিফিকেশন বহুতে মোক মেছেজত সুধিছিলে যে এটো কি হয় আসলতে ফেক হয় নে ৰিয়েল হয় এটো সম্পূৰ্ণ ফেক নটিফিকেশন আমাৰ মাননীয় জলসিঞ্চন মন্ত্ৰী তেখেতো এটো পোষ্ট কৰিছে যে এটো এটা সম্পূৰ্ণ ভুৱা নটিফিকেশন গতিকে আপোনালোকে এটো ভুল না যাব আৰু ইয়াত আপোনালোকে এটা বস্তু মন কৰিব ডিটেইলছ অফ ভেকেন্সিজ এই ভেকেন্সিখিনি মই আপোনালোকক কলৈ কোড কিমান লৈছে কিন্তু এটা প্ৰাইভেট সেক্টৰ কোম্পানীত কেতিয়াও ৰিজাৰ্ভেশন নাথাকে আৰু ইয়াত তেওঁলোকে দি দিছে ৰিজাৰ্ভেশন ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইউআৰ কেটেগৰীত 150টা জব ওলাইছে অফিচ এসিস্ট্যান্টৰ তাৰ পৰা ওবিসি এমবিসিত 108টা ইডব্লিউএছ 40টা এসসি 60টা এনে ধৰণৰ বিভিন্ন আপোনালোকৰ কেটেগৰীত ভাগ কৰি দিছে আৰু ৰিজাৰ্ভেশন কেটেগৰী গতিকে এটো চাই আপোনালোকে গম পাব লাগে যে এটো এটা ফেক নটিফিকেশন আৰু এটোত আপোনালোকে হয়তো বহুতে বৰ্তমান এপ্লাই কৰি দিলে কিন্তু এইটো আপোনালোকে এপ্লাই কৰি দিলে হয় কিন্তু আপোনালোকৰ পইচাটো ইনে গ'ল আৰু ইয়াৰ কাৰণে আপোনালোকে ভালদৰে যদি চাব বিচাৰে তেনেহলে আমাৰ নিউজটো বৰ্তমান এটো ওলাই গৈছে আৰু যদি আপোনালোকে যদি আৰু ভালকৈ চাব বিচাৰে তেনেহলে আমাৰ মাননীয় জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাদেৱে তেখেতৰ ফেচবুকত পোষ্ট কৰিছে গতিকে আপোনালোকে তাতে গৈ চেক কৰি ল'ব পাৰিব কাৰণ এজন মন্ত্ৰী কেতিয়াও ফেক নটিচ আপোনালোকক প্ৰভাইড নকৰে গতিকে আপোনালোকে চাই ল'ব আৰু এনেকুৱা ধৰণৰ ফেক নটিচ সমূহৰ পৰা আপোনালোকে বিৰত থাকিব কাৰণ এইবিলাক নটিছে আপোনালোকক বিভিন্ন ধৰণৰ খেলমেলি সৃষ্টি কৰিব কাৰণ পিছত আপোনালোকৰ পইচাটো এনে যোৱা হ'ব গতিকে যদি আপোনালোকৰ জব ইয়াত ওলাই মই আপোনালোকক আপডেট দি দিম যেতিয়াই আপোনালোকৰ টাটা সেমিকন্ডাক্টৰৰ জবৰ কাৰণে নটিফিকেশন আহি যায় সম্পূৰ্ণ আপডেট আপোনালোকে এই চেনেলটোত পাই যাব গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম জয় জুবিন দা